welcome back to my second channel Dipali's vlog. So guys, ধুনীয়াকৈ বৰপেটা আডাল গৈ আছোঁ আৰু দেখুৱাই আছোঁ নৱমীৰ বিশেষ ধুনীয়া দুটা পেণ্ডেল দেখুৱাম আপোনালোকক চাব। বৰপেটা আডালত হৈ আছে, কিমান ধুনীয়া লাগিছে একদম সব গৈ কিনে দেখুৱাই আছে, আপোনালোকে চাব আৰু ভিডিঅ'টো ভাল লাগিছে যদি প্লিজ লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰক। দীপালিছ ব্লগলৈ আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, এয়া হৈছে আমাৰ বৰপেটা ৰোডৰ বৃহত্তৰ বাণিজ্য নগৰী বৰপেটা ৰোডৰ মাজমজিয়াত অৱস্থিত এয়া এটা দুৰ্গা মন্দিৰ। মজা লাগছে মণ্ডপ কি ধুনীয়াকৈ সজাই পৰাই তুলিছে গাইজ। আৰু তাতকৈ বেছি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এইবোৰ যে আপোনালোকে দেখি আছে, এইবোৰ চব টায়াৰৰ বনাইছে। আমি যে গাড়ী মটৰ চাইকেলৰ টায়াৰ আছে, চাইকেলৰ টায়াৰ বা গাড়ীৰ টায়াৰ এনেই পেলাই দিওঁ, এই টায়াৰেৰে কি ধুনীয়া আটক ধুনীয়াকৈ একদম বহুত বেছি ধুনীয়া কৰি সজাই তুলিছে একদম গাইজ। মই একদম কি ক'ম আৰু মানে ক'বই ভাষা নাই, ইমান ধুনীয়া লাগিছে। গৈ কিনে ঘৰলৈ আহিবই মন নাযায়, কিন্তু দুৰ্ভাগ্যবশতঃ মই ৰাতি যাব নোৱাৰিলোঁ, দিনতে গৈ আহিলোঁ। আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ, সেইকাৰণে ভিডিঅ'টো বনাই ৰাখিলোঁ আৰু দেখুৱালোঁ। চাওক কিমান ধুনীয়াকৈ সজাইছে আৰু চাওক গাইজ, ইমান ভাল লাগিছে। আপোনালোকে পাৰিলে দুৰ্গা পূজাত এবাৰ বৰপেটালৈ আহি চাবচোন, এইবাৰ নোৱাৰিলেও নেক্সট বাৰ আহি চাব, বহুত বেছি ধুনীয়া লাগে। আৰু পেণ্ডেলকেইটা মানে বহুত ধুনীয়াকৈ বনায় আৰু কম্পিটিশ্যন যেন টাইপৰ হয় তাত বৰপেটা ৰোডত। ভালেকেইখন যিহেতু পূজা মণ্ডপ, আৰু সেয়া ইমান ধুনীয়া লাগিছে গাইজ। চাওক না একদম বাপৰে, একদম বহুত বেছি মানে মনটো বহুত বেছি পবিত্ৰ লাগি গৈছে। চাওক ওপৰতো ইমান ধুনীয়াকৈ সজাইছে, মানে কি ক'ম আৰু ক'বলৈ ভাষাই নাই। যোনে বনাইছে ইমান পৰিশ্ৰম কৰি বনাইছে, থেংকছ, বহুত থেংক ইউ সিহঁতৰ বাবে। আজি আমি এখন ধুনীয়া পূজা মণ্ডপ দেখিবলৈ পালোঁ, বহুত বেছি ভাল লাগিছে আৰু মানে কি ক'ম, মানে বহুত বেছি মানে একদম চাওক না বাপৰে চাই কিনে যাবলৈ ওলালোঁ, যিহেতু দেৰি হয়। এইখন আল্টিমেট বনাইছে চাওক, আৰু ইমান একদম বহুত বেছি ধুনীয়া, একদম আল্টিমেট বাপৰে। এইখন যিহেতু আমাৰ ইয়াত নতুনকৈ আহিছে, আগতে নাছিলে একদম। তো গাইজ, এইখন বনোৱা এটা ৰিলছ বনাইছিলোঁ, আপোনালোকে আপলোড দিলোঁ, আপোনালোকৰ ভিডিঅ'টোৰ লগতে জইন কৰি দিলোঁ। তাত উঠা ফটো কেইখনমান ভাল লাগিল বাবে, তো কেতিয়াবা চাব পাৰিম। তাকে আৰু আপোনালোকেও চাওক। আৰু আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰামত ৰিলছ চাব বিচাৰে, তেতিয়াহ'লে তাতো দীপালি দাস দীপা মাৰি চাব, তাত আপোনালোকে মোক পাব। ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব পাৰিলে, আৰু তাত ৰিলছ বনাইছোঁ, ৰিলছবোৰ দেখিবলৈ পাব। মানে এটাই বনোৱা হৈছে ৰিলছ, কাৰণ আমাৰ হাতত যিহেতু সময় খুব কম আছিলে, নাটনি আছিলে, সেইকাৰণে বেছি টাইম ৰ'ব নোৱাৰিলোঁ। আৰু বহুত আছিল পেণ্ডেল, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কাৰণ টাইমটো নিমিলিলে, আমি সোনকালে আহিব লগা হ'ল ঘৰত, সেইকাৰণে। তাকে আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব চেনেলটো। যিহেতু আগৰ চেনেলটো গমেই পায় আপোনালোকে, বহুতে আগৰ ভিডিঅ'টো চাইছে যদি। এটা চেনেল মোৰ আছিলে আগত, সেইটো কিবা কাৰণত প্ৰব্লেম হৈ গ'ল, এতিয়া নতুন এইটো। তাকে আৰু বাই বাই।